আজিৰ এই ভিডিঅ'ত 15 আগষ্ট স্বাধীনতা দিৱস উপলক্ষে বিদ্যালয়, মহাবিদ্যালয় বা যিকোনো ৰাজহুৱা সভাত দিব পৰা এটা আকৰ্ষণীয় ভাষণ উল্লেখ কৰা হ'ল। আৰম্ভ কৰিছোঁ। শ্ৰদ্ধায় সভাপতি মহোদয়, মাননীয় মুখ্য অতিথিবৰ্গ, মাননীয় শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, প্ৰথমেই আপোনালোকক আটাইয়ে পবিত্ৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি 15 আগষ্ট আমাৰ দেশৰ ইতিহাসৰ আটাইতকৈ গৌৰৱময় দিন। 1947 চনৰ আজিৰ দিনটোতে আমাৰ মাতৃভূমি ভাৰতবৰ্ষই ব্ৰিটিছ শাসনৰ কবলৰ পৰা মুক্ত হৈ এক স্বাধীন ৰাষ্ট্ৰ হিচাপে মূৰ দাঙি উঠিছিল। এই স্বাধীনতা আমি সহজে পোৱা নাছিলোঁ। ইয়াৰ আঁৰত আছিল কোটি কোটি ভাৰতীয়ৰ ত্যাগ, যন্ত্ৰণা আৰু দীৰ্ঘদিনীয়া সংগ্ৰাম। মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, ভগত সিঙৰ দৰে মহান নেতাৰ লগতে আমাৰ হেঁপাহৰ অসমৰ বহুতো বীৰ সন্তানে দেশৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন আহুতি দিছিল। আমি অত্যন্ত গৌৰৱেৰে স্মৰণ কৰোঁ অসমৰ সেইসকল মহান সংগ্ৰামীক, যাৰ অবিহনে আমাৰ স্বাধীনতা আধৰুৱা হৈ আছিল। মই প্ৰথমতে নাম ল'ম কুশল কোঁৱৰৰ, যিয়ে দেশৰ বাবে ফাঁচী কাঠত ওলমিব লগা হোৱা অসমৰ একমাত্ৰ মহান শ্বহীদ। দ্বিতীয়তে হ'ল কনকলতা বৰুৱা। মাত্ৰ 17 বছৰ বয়সতে হাতত জাতীয় পতাকা লৈ ব্ৰিটিছৰ গুলী বুকু পাতি লোৱা বীৰ জীয়ৰী। মণিৰাম দেৱান আৰু পিয়লি ফুকন। 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত অসমত ব্ৰিটিছ বিৰোধী আন্দোলনৰ নেতৃত্ব দি দেশৰ বাবে প্ৰাণ ত্যাগ কৰা অসমৰ শ্বহীদ। মই নাম ল'ব বিচাৰিম ভোগেশ্বৰী ফুকননী আৰু মুকুন্দ কাকতি, যিসকলে স্বাধীনতা আন্দোলনৰ শেষৰটো গুৰুত্বপূৰ্ণ অধ্যায় ভাৰত ত্যাগ আন্দোলনত নিজৰ তেজ দিয়া অসমৰ বীৰ সন্তান। আজিৰ এই পবিত্ৰ দিনটোত আমি এই সকলোবোৰ জ্ঞাত অজ্ঞাত দেশপ্ৰেমিকক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। স্বাধীনতা লাভৰ পাছত বিগত দশকবোৰত আমাৰ দেশ ভাৰতবৰ্ষই বিজ্ঞান, প্ৰযুক্তি, শিক্ষা, মহাকাশ বিজ্ঞান আৰু অৰ্থনীতিত বহু আগুৱাই গৈছে। আমাৰ অসমখনো উন্নয়নৰ দিশত খোজ পেলাইছে। কিন্তু স্বাধীনতা অক্ষুণ্ণ ৰখা আৰু দেশক বিশ্বৰ শ্ৰেষ্ঠ স্থানলৈ লৈ যোৱাৰ দায়িত্ব এতিয়া আমাৰ, বিশেষকৈ আজিৰ যুৱ প্ৰজন্মৰ ওপৰত। কেৱল ভাষণ দিয়াই আমাৰ কৰ্তব্য নহয়। এজন সুনাগৰিক হিচাপে আমি সমাজৰ পৰা দুৰ্নীতি, অন্ধবিশ্বাস আৰু বৈষম্য দূৰ কৰিব লাগিব। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে মিলিজুলি এক শক্তিশালী আৰু একতাবদ্ধ ভাৰত গঢ়াৰ সংকল্প ল'ব লাগিব। আহক আমি সকলোৱে প্ৰতিজ্ঞা কৰোঁ যে আমি আমাৰ পঢ়া শুনা আৰু কৰ্মৰ জৰিয়তে দেশৰ নাম উজ্জ্বল কৰিম। শেষত ভাৰত মাতাৰ চৰণত শ্ৰদ্ধা জনাই মই মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম, ভাৰত মাতা কি জয়।